নমস্কাৰ। পোনপ্ৰথমতে মই আপোনালোকক মোৰ ইউটিউব চেনেল জ্ঞানদা দেৱীলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ অন্য এটি শান্তি বিয়াৰ গীত আনিছোঁ। আচলতে আমাৰ সমাজত আজিকালি এই শান্তি বিয়াৰ গীতবোৰ প্ৰায়ে লোপ পাবলৈ ধৰিছে, কিন্তু আমি সেই পুৰণা গীতবোৰকে নতুন প্ৰজন্মক উলিয়াই দিয়াৰ বাবে এই গীতবোৰ গাবলৈ প্ৰয়াস কৰিছোঁ। যদি আপোনালোকে শুনি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক আগুৱাই নিয়াত সহায় কৰিব। আৰু মোৰ ফ্ৰেণ্ডত যিবিলাক নতুনকৈ সোমাইছে, এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিলোঁ। তেনেহ'লে আজিৰ শান্তি বিয়াৰ ভিডিঅ'টো শুনকচোন। উপজি পুৱাতে সূৰুযোদয় হওঁতে ঐ ৰাম আই দেউৰ তোলনি হ'ল হে, তাঁতশালতে এৰিলে বিহুৰে বিহুৱান, ঐ ৰাম এৰিলে ঘৰৰে বন হে, এই হাতে দিনে কতেনো আছিলা, ঐ ৰাম মূৰত কপৌবা সাজিহে, ঘৰৰে চুকতে বহি বহি আই দেউ, ঐ ৰাম কি কথা ভাবিছা কোৱাহে, এককে ভবা নাই সৰু ঐ ছোৱালী, ঐ ৰাম সৰুতে কন্যাকাল পালাহে, কোনোবা পুৰুষৰ কপাল ফুলিলে, ঐ ৰাম আই দেউ কন্যাকাল পালেহে, আগলি পাততে খৰচীয়া হালধি, ঐ ৰাম গাত ঘঁহিবাকে বেয়াহে, মাহ হালধিৰে গা চুলি ধুৱাবা, ঐ ৰাম আই দেউ যৌৱন পালেহে, মৰমৰ দেউতাকৈ কথা মন কৰাচোন, ঐ ৰাম নতুন সাজ পিন্ধাব দিয়াহে, খৰকৈ যোৱাগৈ ককাক কোৱাগৈ, ঐ ৰাম লাগিব কিংখাপৰ চোলাহে, গা ধুই আই দেউ কলৈকে নাচাবা, ঐ ৰাম হৰুণ বিৰিখলৈ চাবাহে, আয়তি কপালত সেন্দুৰ পিন্ধাই দিয়া, ঐ ৰাম সূৰ্যক সেৱা কৰাহে, মাকৰ আঁচলৰ ধনে ঐ মইনা, ঐ ৰাম দেউতাকৰ আলাসৰ লাৰুহে,
সৰু হৈ থাকোঁতে কন্যাকালে পালা, ঐ ৰাম উলিয়াই দিবলৈ টানেহে। আই দেউ শুৱনি মূৰত লৈ ওৰণি, ঐ ৰাম পাতৰ সাজ পিন্ধিলা আজিহে। শুভক্ষণ পৰোঁতে কন্যাকালে পালা, ঐ ৰাম আশীৰ্বাদ কৰিছোঁ আমিহে। ঐ ৰাম আশীৰ্বাদ কৰিছোঁ আমিহে।